হাই আজি আমি গুৱাহাটী কামাখ্যা দেৱী দৰ্শন কৰিবলৈ গৈ আছো সো এক্সাইটেড Oh, খুব ভাল লাগিছে বাকী আপোনালোকে চাই থাকক Hey everyone, welcome back to our channel Sisters Masti 97. আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু কিছুদিন পূৰ্বে মই বিশেষ এটা কামত গুৱাহাটীলৈ গৈছিলো আৰু গুৱাহাটী যোৱা মানে কামাখ্যা মন্দিৰ দৰ্শন নকৰাকৈ অহাটো কিবা অসম্পূৰ্ণ নহয়নে গতিকে ময়ো কামাখ্যা ফুৰিলো আৰু ভাবিলো আপোনালোককো দেখুৱাম গতিকে আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে সকলোৱেতো গম পায় গুৱাহাটী নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত আৰু এই মন্দিৰ ৱৰ্ল্ড ফেমাছ হয় বহু দূৰ দূৰণিৰ পৰা মানুহ ইয়াত চাবলৈ আহে বা দৰ্শন কৰিবলৈ আহে আৰু যিসকলৰ এতিয়াও কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ সৌভাগ্য হোৱা নাই তেওঁলোকে এই ভিডিঅ'ৰ জৰিয়তে সমগ্ৰ কামাখ্যা মন্দিৰখন চাব পাৰিব আৰু ইয়াৰ পৰিৱেশ উপভোগ কৰিব পাৰিব গতিকে আহক এই ভিডিঅ'ৰ জৰিয়তে সমগ্ৰ কামাখ্যা মন্দিৰখন চাওঁ তাৰ হাতটো লাগি হেৰি ধৰিলা না হাত ইফালে গৈছে চাব ৰাখিবা ইয়াৰ আগত আপোনালোকে যিটো দেখিলে সেয়াই আছিলে কামাখ্যা মন্দিৰৰ মেইন মন্দিৰটো আৰু মন্দিৰৰ ভিতৰত মোবাইল এলাও নাই সেই ভিতৰৰ অংশ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তাৰ পৰা ওলাই আহি আমি এই ষ্টেপকেইটাত অকণমান সময় বহিলোঁ এয়াই আছিলে ৱৰ্ল্ড ফেমাছ অসমৰ গুৱাহাটী নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰৰ এটি ভিডিঅ' আই হোপ আপোনালোকে চাই ভাল পালে যদি চাই ভাল পালে লাইক এটা কৰি দিব কেনে পালে জনাবলৈ কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব